Hello everyone, welcome back to my YouTube channel. আজি বহুত দিন পিছত ভিডিও আহিল সো ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো। তো আজি বিহু উপলক্ষে আমি গৈ আছো মন্দিৰত, মহাৰাণী মন্দিৰত। বলক যাও, একেলগে যাও, গাড়ীত লগ পাই আছো বলক। তো আমি গাড়ীত উঠিলো, গৈ আছো। তো আমি আহি পালো ইয়াতে, ৰ'ব দেখা আছো ৰ'ব। চাওক ইয়াতে গেট চেট বনাইছে। তো ইয়াতে মানে প্ৰসাদ চসাদ দোকান আছে, মানে ইয়াৰ পৰা কিনি লৈ যাব পাৰে মন্দিৰত। এইবিলাকো আছে, চব ফাল দি আছে, ইফাল দি আছে, ইফাল দি আছে মানে। এইটো ট্ৰেইন লাইনৰ তলেদি মানে যাব লাগে ইফাল দি। এইটো মন্দিৰটো বলো যাও। তো ইয়াৰ পৰা আৰম্ভ হ'ল আমাৰ ফটোশ্বুট। এইবিলাক চাওক, খিচাৰি, ইয়াতে খিচাৰি দি আছে, এই তাতে বনাই আছে, ইয়াতে দি আছে, খাই আছে, চাওক খাই আছে, দি আছে। এইটো মন্দিৰটো, তো এইটোৱে হ'ল মহাৰাণী মন্দিৰ। তাত সেইটো হ'ল ওপৰত শিৱ মন্দিৰ। সেইটো মানুহ চাওক, মানুহ লাইন পূজা কৰাৰ কাৰণে। এইটো ইয়াতে ভৰি হাত ধোৱা। কোনোমতে ভিতৰত সোমাই আহিলো। পূজা হৈ আছে ইয়াতে, এতিয়া পূজা হওঁতে অলপমান টাইম লাগিব বুলি কৈছে। মানুহ চাওক, মানুহ তামাম মানুহ, আৰুতো বাহিৰত মানুহ আছে, তামাম মানুহ হৈছে, তামাম। এইটো মানে মেইন মন্দিৰৰ ভিতৰৰ গোসাঁইৰ স্থাপনা আৰু। তো ভিতৰত সোমাব পালোঁ দিয়ক, মানে কাকো সোমাব দিয়া নাই। ইউটিউবত দেখিছে, ভিডিঅ' কৰি আছোঁ কাৰণে সোমাব দিছে আৰু। ইউটিউবাৰ হোৱাৰ এইটোৱে মানে ফাইদা আৰু।
দি আছে প্ৰসাদ দি আছে ইয়াতে নমস্কাৰ লগত মই জয়ন্ত কুমাৰ ৰায় আধ্যাত্মিক শ্ৰী শ্ৰী মা মহাৰাণী পূজা কমিটিৰ তৰফৰ পৰা এটাৰ অঞ্চলৰ ৰাইজৰ হৈ সমূহ অসমবাসী ৰাইজলৈ পূজাৰ আধ্যাত্মিক শ্ৰী শ্ৰী মহাৰাণী পূজাৰ শুভেচ্ছা আৰু নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আমাৰ এই আধ্যাত্মিক শ্ৰী শ্ৰী মা মহাৰাণী পূজাখন আজিৰ পৰা বহু হাজাৰ বছৰ আগতে আৰম্ভ হৈছিলে আৰু এই পূজাখনত প্ৰতি বছৰে বহাগ মাহৰ 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে এই পূজাখন চলে দিন ৰাতি হোমযজ্ঞৰে আৰু ইয়াত অগণন ভক্ত আমি দেখিবলৈ পাইছোঁ। দিনে দিনে আমাৰ ইয়াত অহা ভক্ত নাৰী নিচিগা ভক্ত হয় আৰু এই পূজাখনত কেৱল বাৰ্ষিক 4 দিন পূজাৰ পিছতো দৈনিক নৃত্য পূজা কৰা হয় আৰু নৃত্য পূজাত বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দিশৰ পৰা বহুত ভক্ত আহে আৰু সেই ভক্তসকল আহিলে ইয়াত যি মনোবাসনা লৈ আহে সেই মনোবাসনা পূৰ্ণ হয় বুলি তেওঁলোকে কয় আৰু সেইকাৰণে দিনে দিনে আমাৰ পূজাৰ ভক্ত বাঢ়ি গৈছে। ইয়াতে আমাৰ কেতিয়াৰ পৰা মন্দিৰটো স্থাপিত হৈছে? মন্দিৰটো স্থাপিত হোৱা আচলতে অতি পুৰণি, আমাৰ আটা পিতাও নাজানে এই মন্দিৰটো, কিন্তু এই মন্দিৰটোত আগতে পূজা অৰ্চনা চলিছিল, এইটো হেৰি অনুষ্টুপীয়াভাৱে চলিছিল, কিন্তু যোৱা অসমীয়া 1361 ভাস্কৰাব্দত আমাৰ ফগৰপুৰৰ এখন শ্ৰী শ্ৰী পঞ্চমী দৌল আছে। এই পঞ্চমী দৌলত আমাৰ পিতাসকলৰ বয়সৰ মানুহসকলে কেইজনমান মানুহ 13জনমান মানুহ তাত এটা গোট খাই তেওঁলোকে এটা আলোচনা কৰিলে যে এই পূজাখন যিহেতু আমি আনুষ্ঠানিকভাৱে কৰোঁ, গতিকে আমি এতিয়াৰ পৰাই মেলা সদৃশ কৰোঁ আৰু হোমযজ্ঞ কৰোঁ। তাৰপিছত সেই 1361 ভাস্কৰাব্দৰ পৰা ইয়াত গৈতামাৰীৰ পৰা এজন ব্ৰাহ্মণ নিমন্ত্ৰণ কৰি আনি ইয়াত হোমযজ্ঞ কৰা হয়। তেওঁ এতিয়া নাই, তেওঁ বীৰেন ঠাকুৰ বুলি আছিল। এই গোটেই গাঁৱৰ মানুহ সিদিনাখন 1 তাৰিখৰ দিনা ৰাতিপুৱা এই 10 মাইল খোজকাঢ়ি আহি ব্ৰাহ্মণজনে 10 মাইল খোজকাঢ়ি আহি আৰু গাঁৱৰ এই মানুহখিনি লগ হৈ ওচৰতে থকা আমাৰ মন্দিৰৰ ঠিক পশ্চিম দিশত থকা এটা কুৰকুৰীয়া নদী আছে, কুৰকুৰীয়া নদীত সকলোৱে গা পা ধুই তাৰ পৰা পানী আনি সিদিনাৰ পৰা সেই হোমযজ্ঞ পূজা আৰম্ভ হয় আৰু সেই তাৰ পৰা আজিলৈকে হোমযজ্ঞৰে 4 দিনীয়া কাৰ্য। এতিয়া বৰ্তমান 1 তাৰিখৰ পৰা 4 তাৰিখ 4 বহাগলৈকে 4 দিন, যিটো বাৰ্ষিক পূজা 4 দিন হয়। তাৰোপৰি আমাৰ মাঘী পূৰ্ণিমা যিটো হয়, মাঘী পূৰ্ণিমাত আমাৰ নিত্য পূজাটো আৰম্ভ হৈছিলে আৰু সেইকাৰণে মাঘী পূৰ্ণিমাটো একদিনীয়া আনুষ্ঠানিকভাৱে একদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। তাৰোপৰি আমাৰ মহাৰাণী মন্দিৰৰ ঠিক উত্তৰ দিশত থকা শিৱ মন্দিৰটোত শিৱ পূজা একদিনীয়া হিচাপে পালন কৰা হয়। ইয়াৰ উপৰি নিত্য পূজা থাকে, বিয়া কাৰ্য আছে। 4 দিনীয়া কাৰ্যসূচী আপোনালোকৰ তেতিয়া সমাপ্ত হয় পিছত 4 দিনলৈকে। ঠিক আছে, ধন্যবাদ। তো এই খুৰাজনে কল আপোনালোকে শুনিলে, এইটো এই মন্দিৰটোৰ বিষয় অলপমান কল। এইবাৰ আমি গৈ আছোঁ শিৱ মন্দিৰলৈ। এইটো ইয়াৰ ছাইডতে আছে, এইটো বলক। হ'ব দে। ইয়াতে ভৰি হাত ধোৱা। ইয়াতে প্ৰসাদ দিয়ে। এইটো শিৱ মন্দিৰটোৰ ভিতৰটো।
আছেনে এইটো শিৱৰ বন্ধন চবকে মানে বান্ধি দি আছে এবাৰ ময়ো বান্ধো ৰ'ব অ ভাই বুঢ়ী মই মানে সূতাটো বান্ধি মানে বিৰাট ভাল পাওঁ আৰু অলপ যদি মোটা কৰি বান্ধি দিয়ে আৰু বেছি ভাল লাগে আপোনালোকে এইটো বান্ধি কেনেকুৱা পায় কমেণ্ট কৰি জনাওক মোক মোৰ বান্ধা হৈ গ'ল হৈ গ'ল ইয়াতে আমাৰ এইবাৰ ইয়াৰ পৰা ওলালোঁ এইটোৰ পৰা ওলোৱাৰ পিছতে এইটো গণেশ মন্দিৰ ইয়াতে আহিলোঁ এইবাৰ নুমি আহিলোঁ ফটো উঠি আছে মায়ে ইয়াৰ পৰা আমি ওলালোঁ এইবাৰ খিচিৰি খাব যাম এই তাতে দি আছে এইবাৰ খিচিৰি খাব যাম খিচিৰিয়ে মেইন খিচিৰি দি আছে আমাৰ কুহেলিকা কাশ্যপ মোৰ ফ্ৰেণ্ড হয় তাক খাওঁ তিন প্লেট মান খিচাৰি মাৰিল এই তো খিচাৰি খালোঁ খোৱা লোৱা হ'ল এইবাৰ যাব লাগে হৈ গৈছে এইবাৰ নুমি আহি আছোঁ লাহে লাহে চিনাৰী চাওক চিনাৰী তামাম লাগিছে তামাম মজা লাগিছে এইখিনি মজা লাগে এই তাতে দোকান চোকান আছে মেলা টাইপ আৰু তাতে ফটোশ্বুট হৈছে ফটোশ্বুট কুহিৰ খং উঠিছে ফটো উঠিব নোৱাৰিল এনে খং উঠিছে খং উঠিছে ঘুমি আছো ওলাই আহিলো তামাম গৰম লাগিছে মোৰ তামাম আৰু এইবাৰ মেলাত সোমাব লাগিব মই কিবা হৈ যাম তামাম গৰম লাগিছে মোৰ গোলা এইবিলাক গোলা মেলা পুতলা দোকান মেলাত আছো চব খাওঁতে যায় খালি খাইয়ে থাকে জিলাপি খাতে গেলে আমার মায়ের মেলাতে কি জিলাপি না খেলে নহব জিলাপি ভাজি আছে জিলাপি মাৰ মানে মেলাত আহি জিলাপি নাখালে নহবই আৰু তামাম গৰম লাগিছে তামাম বহুত দেৰি হ'ল কেইটা বাজে 3টা বাজে এতিয়া আমি আহিছিলোঁ 12টা মানত চাগে 12টা মানত আহিছিলোঁ এতিয়া 3টা বাজে পুৰা গৰম ৰ'দ ক'তবা গ'ল মাহঁতে এইবিলাক ইয়াতে আছে বস্তু কিনি আছে সিফালে পাপাই কিনি আছে জিলাপি ইয়াতে কিনি আছে জিলাপি বিৰাট গৰম তামাম গৰম লাগিছে স্প্ৰাইট হৈ গ'ল আমি এতিয়া গৈ আছোঁ
এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব ইয়াতে বাই বাই